ना কঠীয়া আহি পাই গ'ল জেগাত মই গাটো ধুই লৈছোঁ লগতে পানী তিতি আহিছোঁ দেই মানে আমাৰ কঠীয়া আহি পাই গ'ল দেখিলা নহয় এইবিলাক আমাৰ পূৰ্বপুৰুষৰ মানে একদম নিয়ম এইবিলাক একদম আগৰ পৰা চলি আহিছে আমি এতিয়াও চলাই গৈছোঁ আৰু দেই তাকে বেয়া চেয়া নাপাব ভিডিঅ'টো লাইক এটা কৰিবা বিনা কষ্টত আমি কাম কৰোঁ দেই এইটো কষ্ট নাই ঠেলি দিলেই হ'ল জাবত লাগিলে ফচি গ'লে মানে টানি দিলেই হ'ল আৰু আমাৰ মানে সুবিধা এতিয়া গাটো ধুই লৈছোঁ পানী ইমান দেখিছানে নাই ইমান চোলাও দেখা নাই একো দেখা নাই ইমান পানী দেখিছে নহয় মই কেনেকৈ মই সাঁতোৰাত বৰ স্পাৰ্টটো কান্ধত বুকিনো কঠীয়া কিয় নিম সেইকাৰণে ওচৰতে নদীখন আছে নদীখনতে কঠীয়াবোৰ উঠুৱাই নিছোঁ আপোনালোকৰ ওচৰত যদি নদী আছে তেনেহ'লে এই মোৰ আইডিয়াটো ল'ব সেইটো মোৰ দেউতাই দেখুৱাই থৈ গৈছে মানে মই সৰু থাকোঁতে মই দেখিছিলোঁ দেউতাই এনেকৈ নদীয়েদি লৈ যায় কঠীয়াখিনি সহজ উপায় হয় আপোনালোকেও কৰি চাব तेरे पास कोई और रास्ता है कौन है ये लोग कहां से आते हैं